এনেকুৱা মিছন 100+ মানে সময়ৰ কথা কৈছে নে সিটৰ কথা কৈছে সিটৰ কথা তেনেকুৱা টাৰ্গেট আমি সংখ্যালৈ কৰিব বুলি মই নাভাবোঁ কিন্তু খুব ভাল প্ৰদৰ্শন বিজেপি দলে কৰিব বিজেপি দলৰ এলায়েন্স পাৰ্টনাৰসকলে লৈ কৰিব মই সেইটোত আশাবাদী নাম্বাৰটো বহুত ডাঙৰ কথা নহয় নাম্বাৰটো 64 হ'লেই আমি চৰকাৰ গঠন কৰিব পাৰোঁ গতিকে 100 পাম বুলি আমি এই মুহূৰ্তত কোৱাটো ঠিক হ'ব বুলি মই নাভাবোঁ কিন্তু ডেফিনেটলি আমি ভাল সংখ্যাৰে পুনৰ শাসনলৈকে আহিম ৰাইজৰ সেৱা কৰিম মই কংগ্ৰেছ দলৰ কথা আপোনালোকে মোতকৈ বেছি জানে কংগ্ৰেছ দলে অসমৰ 23টা সমষ্টিত আছে যিকেইটা সমষ্টিত আমি শক্তিশালী নহয় তাত শক্তিশালীভাৱে তেখেতলোকে অৱতীৰ্ণ হ'ব পাৰিব বাকী ক'ৰবাত বহুত বেছি শক্তিশালীভাৱে অৱতীৰ্ণ হ'ব পাৰিব বুলি মই নাভাবোঁ তেওঁলোকে চৰকাৰ কৰাৰ কথাটো আজিৰ তাৰিখত হয়তো নহ'ব কাৰণ অসমীয়া খিলঞ্জীয়া মানুহে অসমীয়া ভাৰতীয় মানুহে অসমৰ সন্মানীয় ট্ৰাইবেলসকলে চাহ জনগোষ্ঠীৰ ব্যক্তিসকলে সকলোৱে বিজেপি দলক এই মুহূৰ্তত বিচাৰে বিজেপি দলক সহায় কৰে বিজেপি দলক আশীৰ্বাদ কৰে গতিকে মই ভাবোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পুনৰ চৰকাৰ হ'ব আৰু এন ডি এ পুনৰবাৰ ক্ষমতালৈকে আহিব